আমি চাওঁ যে যদি নিউনতটো এটা মিনিমাম ফ্ৰিকুৱেঞ্চি আমাক লাগে, সেই ফ্ৰিকুৱেঞ্চিটো যদি আমি নাপাওঁ তেতিয়াহ'লে কিয় ফটো ইলেক্ট্ৰিক ইফেক্ট নহয়। আমি যে কৈছো যে ইলেক্ট্ৰন বিলাকে কি হ'ব, যোনটো অৰ্বিটত ঘূৰি আছে ইলেক্ট্ৰন বিলাক, সেই অৰ্বিটত তাহাঁতৰ এনাৰ্জি ফিক্স থাকিব। বাট বৰে কি বুলি কৈছে, এনেকুৱা নহয় যে সদায় ফিক্সে হৈ থাকিব, ইটছ নট লাইক দ্যাট, ৰাইট। মানে মাল্টি ইলেক্ট্ৰন এটমৰ কাৰণে যেতিয়া এটমিক স্পেক্ট্ৰাটো পোৱা যায়, তাৰমানে সেই এটমিক স্পেক্ট্ৰাটোকে বহুত বেছি কমপ্লিকেটেড হয় আৰু তাক মানে ষ্টাডি কৰিব পৰা নগ'ল, ৰাইট। হাই হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? সো আজি তোমালোকে থাম্বনেইল দেখি গম পাইছা চাগে, ৰাইট। সো আমি কি কৰিব গৈ আছো, আমি ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 2 ষ্ট্ৰাকচাৰ অফ এটম, এইটো আমি আজি 30 মিনিটছত কভাৰ কৰিব গৈ আছো। অ'কে, এণ্ড ইট ইজ গোইং টু বি ইণ্টাৰেষ্টিং ক্লাছ। আৰু মই বিচাৰিছো তোমালোকে গোটেই ক্লাছটো শেষলৈকে চোৱা, ডেফিনেটলি তোমালোকে বহুত কিবা কিবি শিকিব পাৰিবা। অ'কে, সো ইয়েছ, এতিয়া আমি যদি চাওঁ যে গোটেই ইউনিটটোত কি কি বস্তু আমি যে কভাৰ কৰিব চেষ্টা কৰি আছো, তো থিয়ৰিটিকেল বস্তুখিনি আমি কভাৰ কৰিব গৈ আছো, ৰাইট। সো ইয়াতে আমি কি কৰিম, আমাৰ যোনটো এটমিক মডেল আছে, তোমাৰ ডেল্টনৰ পৰা কোৱান্টাম মেকানিকেল মডেলৰ কেনেকে তোমাৰ ডেভেলপমেণ্টটো কেনেকে হ'ল, ৰাইট, কি কি বস্তু ইনভলভ আছিলে তাত, সো সেইখিনি আমি কভাৰ কৰিম। লগতে আমি কোৱান্টাম মেকানিকেল মডেলৰ ফালে আমি কেনেকে আগবাঢ়িলো, ৰাইট। সো হোৱাট আৰ দ্য ডেভেলপমেণ্টছ দ্যাট হেল্প টু লুক আফটাৰ দ্য কোৱান্টাম মেকানিকেল মডেল। তো সেইটো আমি কি জানো, তোমাৰ ডুৱেল নেচাৰ অফ মেটাৰ, দেন আমি জানো ডি ব্ৰগলি ৱেভলেন্থ আৰু তোমাৰ হাইজেনবাৰ্গছ আনচাৰ্টেনিটি প্ৰিন্সিপল, ৰাইট। সো সেইকেইটাও আমি কভাৰ কৰিম। অ'কে, দেন কোৱান্টাম মেকানিকেল মডেলত আমি কোৱান্টাম নাম্বাৰ চাম, কি কি টাইপ অফ কোৱান্টাম নাম্বাৰ আছে, আমি অৰবিটেল শেপ চাম আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন চাম। অ'কে, সো দিস আৰ দ্য টপিক দ্যাট উই আৰ গোইং টু কভাৰ ইন দিস ভিডিঅ'। অ'কে, সো হোপ ইউ পিপল উইল এনজয়, ঠিক আছে। তো আশা কৰো তোমালোকে শিকিব পাৰিবা ভালেখিনি কথা ইয়াৰ পৰা, ঠিক আছে। তো ষ্টাৰ্ট কৰো। তো চোৱা, আমি যদি ইভলিউশনৰ যদি এটমিক মডেল যদি চাব যাওঁ, তো আমাৰ বহুত বেছি যোনটো ডেল্টনৰ যোনটো এটমিক মডেল আছে, এইটো আমি এটমিক মডেল বুলি নকওঁ, বা ডেল্টনছ এটমিক থিয়ৰী বুলি কোৱা হয়, ৰাইট। সো ইয়াতে কি বুলি কৈছে চোৱা, ডেল্টনে কি বুলি কৈছে যে ইনডিভিজিবল সলিড স্পেয়াৰ বুলি কৈছিলে। অ'কে, তাৰমানে ডেল্টনে কৈছে যে এটমছ বিলাকক আমি কি কৰিব নোৱাৰো, সৰু কৰিব নোৱাৰো। তাৰমানে ইহঁতে ইমানেই সৰু, ইনডিভিজিবল বুলি কৈছে, তাৰমানে ইহঁতে ইমানেই সৰু যাতে আমি কি কৰিব নোৱাৰো আৰু তাক মানে ভাঙি পেলাই সৰু কৰিব নোৱাৰো। তো সেনেকুৱা টাইপৰ কথা কৈছিলে, ঠিক আছে। আৰু লগতে কি বুলি কৈছিলে, মানে যিমানখিনি মেটাৰ আছে, ৰাইট, তো মেটাৰৰ যোনটো বেছিক ফৰ্ম হ'ল সেইটো কি বুলি কৈছিলে, তোমাৰ এটম বুলি কৈছিলে, ঠিক আছে। সো তাৰ পৰা অকমান আগবাঢ়ি যদি আহো আমি, তেতিয়া কি আহিলে, তোমাৰ থমছন মডেল আহিলে। তো ডেল্টনৰ পাছত কি আহিল, ডেল্টনৰ পাছত কি হ'ল, চাইণ্টিষ্ট বিলাকৰ মাজত কি হ'ল, তোমাৰ সাব এটমিক পাৰ্টিকেল আছে বুলি গম পালে, ৰাইট। তো এই সাব এটমিক পাৰ্টিকেল তোমাৰ ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন, সেইটো ডিস্কভাৰ হ'ল। তো সেইটো ডিস্কভাৰ হোৱাৰ পিছত কি হ'ল, চাইণ্টিষ্ট বিলাকৰ মনত আৰু এটা কথা আহি পৰিলে কি, যে এইবিলাক এটা এটমত থাকিব কেনেকে, ৰাইট। সো ইণ্ডিভিজুৱেলি কি বেলেগ বেলেগে কি কৈছে, তোমাৰ বেলেগ বেলেগ মানে কথা কৈছিলে। তো তাতে তোমাৰ কি আছিলে, থমছন এজন আছিলে। অ'কে, সো থমছনে কি বুলি কৈছিলে যে মানে ই এটা কি হয়, তোমাৰ ৱাটাৰমেলনৰ নিচিনা হয় বুলি কৈছিলে, ৰাইট। সো প্লামৰ নিচিনা হয় বা প্লাম পুডিং মডেল বুলি কোৱা হয় ইয়াক। সো একৰ্ডিং টু থমছন কি আছিলে যে এটা ৱাটাৰমেলনৰ নিচিনা দেখিবৰ কাৰণে বা প্লামৰ নিচিনা দেখিবৰ কাৰণে, য'ত কি হয় ৱাটাৰমেলনৰ সিডছ বিলাক যেনেকে ভিতৰত সোমাই থাকে, তো তেনেকে কি হয় তোমাৰ ইলেক্ট্ৰন বিলাকো এটম এটাৰ ভিতৰত তেনেকে সোমাই থাকিব। আৰু যোনটো ৱাটাৰমেলনৰ আউটাৰ সাৰফেচ যেনেকে থাকে, তেনেকে এটমৰ আউটাৰ সাৰফেচত কি হয় তোমাৰ পজিটিভ চাৰ্জ আৰু মাছ বিলাক ডিস্ট্ৰিবিউট হৈ থাকিব বুলি কৈছিলে, কাৰেক্ট। এণ্ড ইয়াৰ মডেলৰ এটা মানে ফিচাৰ কি আছিলে, কি থমছনে কৈছিলে কি এটম এটা কি হ'ব তোমাৰ নিউট্ৰেল হ'ব। তাৰমানে যিমানটা পজিটিভ চাৰ্জ আছে সিমানটা কি হ'ব তোমাৰ নেগেটিভ চাৰ্জ, মানে যিমানটা প্ৰটন আছে সিমানটা ইলেক্ট্ৰনো আছে। তো সেইখিনি কথা ক'লে, ৰাইট। বাট আমি কি বুলি ক'ম, লেটাৰ অন থমছনে যেতিয়া এইটো কথা ক'লে, সো তাৰপিছত কি হ'ল, আমাৰ থমছনৰ মডেলটোৱে কি কৰে, আমি ৰাদাৰফোৰ্ডৰ যোনটো এক্সপেৰিমেণ্ট আছে, আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেণ্ট, তো সেই এক্সপেৰিমেণ্টটো কি ক'ব নোৱাৰিলে, প্ৰুভ কৰিব নোৱাৰিলে, বা তাৰ যিখিনি কথা আছিলে সেইখিনি ক'ব নোৱাৰিলে কাৰণে এই মডেলটো কি হ'ল, বাদ দিয়া হ'ল। সো তাৰপিছত আহিলে আমাৰ ৰাদাৰফোৰ্ড, ৰাইট, এৰাউণ্ড তোমাৰ 1911, ৰাইট। সো তেতিয়াৰ পৰা গোটেই বস্তুখিনি কৈছে। অ'কে, চৰি। সো ইয়াতে কি বুলি কৈছিলে চোৱা, ৰাদাৰফোৰ্ডৰ যোনটো মডেল আছে সেইটোক আমি কি বুলি ক'ম, প্লানেটাৰী মডেল অফ এটম বুলি কোৱা হয়, ৰাইট। তোমালোকে জানা সেইখিনি কথা। তাৰমানে কি বুলি কোৱা, যেনেদৰে আমাৰ প্লানেটত কি থাকে, ছান থাকে চেণ্টাৰত, ৰাইট, আৰু প্লানেটছ বিলাক কি কৰি থাকে, তোমাৰ অৰবিটিং কৰি থাকে বা ঘূৰি থাকে। সো ৰাদাৰফোৰ্ডৰ মতে কি আছিলে, ঠিক একেটাই, যে এটম এটাত কি থাকিব, তোমাৰ এটম এটা স্পেৰিকেল ইন শেপ হ'ব বেচিকেলি, ৰাইট। বাট কি হ'ব, তাত এটা চেণ্টাৰ এটা থাকিব, আৰু সেই চেণ্টাৰটো কি বুলি কৈছিলে, তোমাৰ নিউক্লিয়াছ বুলি কৈছিলে। আৰু একৰ্ডিং টু ৰাদাৰফোৰ্ড সেই নিউক্লিয়াছত কি থাকিব, তোমাৰ প্ৰটন, অৰ্থাৎ পজিটিভলি চাৰ্জ পাৰ্টিকেল, আৰু যিখিনি মাছ আছে এটম এটাৰ, তো সেই মাছখিনি গোটেইখিনি কি হ'ব, এটা সৰু জেগা এটাত কি হ'ব, তোমাৰ জমা হৈ থাকিব বা থুপ খাই থাকিব, সেইটো কথা কৈছিলে, ৰাইট। আৰু তেওঁ কৈছিলে যে ইলেক্ট্ৰন যিবিলাক আছে, সেই ইলেক্ট্ৰন বিলাক কি হ'ব, তোমাৰ নিউক্লিয়াছৰ চাৰিওফালে কি হয়, ঘূৰি থাকে এট এন হায়াৰ স্পীড, সেইখিনি কথা কৈছিলে। অ'কে, আৰু এটা কথা কৈছিলে কি, এটম এটাত কি হ'ব, তোমাৰ যিবিলাক ইলেক্ট্ৰন আৰু যিটো নিউক্লিয়াছ আছে, দে আৰ ৱাট হেল্ড টুগেদাৰ বাই ইলেক্ট্ৰষ্টেটিক ফৰ্চ অফ এট্ৰাকশ্যন। তো সেইটো কথা কৈছিলে, কাৰণ ইলেক্ট্ৰন বিলাক কি আছিলে, তোমাৰ নেগেটিভলি চাৰ্জ আছিলে, আৰু নিউক্লিয়াছত কি আছিলে, তোমাৰ প্ৰটন আছিলে। তো প্ৰটন বিলাক কি হ'ব, তোমাৰ পজিটিভলি
চাৰ্জ হয় তো সেইটো কাৰণে কি হ'ব ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজত কি থাকে এটা তোমাৰ ফ'ৰ্চ অফ এট্ৰাকশ্যন মানে জড়িত হৈ থাকে তো সেইটো কথা কৈছিলে কিন্তু কি হ'ল যে ৰাদাৰফৰ্ডে এইখিনি কথা ক'লে চ' এৰাউণ্ড ওচৰা ওচৰিকে তোমাৰ তার আগতে একচুয়ালি রাদারফোর্ডের আগতে তোমার ইলেকট্রোম্যাগনেটিক থিওরি অফ রেডিয়েশন বলি আছিলে তো ইলেকট্রোম্যাগনেটিক থিওরি অফ রেডিয়েশনে কি কলে যে যদি চার্জ পার্টিকেল বিলাক কি হয় এক্সিলারেশন যদি কৰে তো তেতিয়াহলে কি হ'ব তোমাৰ তাহাতে কি কৰিব তোমাৰ এনার্জি রিলিজ কৰিব তো হেনেকুৱা টাইপৰ কথা কলে সো এইটো কথা কি হল রাদারফোর্ডৰ এটমিক মডেল অর্থাৎ ইলেকট্রনৰ কি হল এপ্লিকেবল কৰা গল তো ভাবা গল যে কারণ ইলেকট্রনটো নেগেটিভলি চার্জ পার্টিকেল হিউটো কি আছে তোমাৰ নিউক্লিয়াছৰ চাৰিফালে ঘূৰিয়ে তো আছে তাৰ মানে এক্সিলারেশনটো কৰি আছে ৰাইট তাৰ মানে কি হ'ব সেই ইলেকট্রনটো কি কৰিব তোমাৰ এনার্জি রিলিজ কৰিব তো ভাবা গল যে যদি ইলেকট্রনটো কি কৰে ঘূৰি থাকোতে যদি এনার্জি রিলিজ কৰিব লগা হয় তো কি হ'ব যিমানে ঘূৰিব সিমানে এনার্জি রিলিজ কৰিব আৰু এটা সময়ত ঘূৰি 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 এনার্জি নাইকিয়া হৈ যাব আহি পিনে কি হ'ব তোমাৰ সেন্টাৰ অৰ্থাৎ নিউক্লিয়াছতে জমা হ'ব তো হেনেকুৱা টাইপৰ ধাৰণা এটা লোৱা হৈছিল বাট এক্স্যাক্টলি হেনেকুৱা কিছুমান ঘটনা দেখা পোৱাও নাছিলে মানে পৰমাণুটোৰ ক্ষেত্ৰত ঠিক আছে বা এটমৰ ক্ষেত্ৰত বাট এইটো কথাও মানে ৰাদাৰফোৰ্ডৰ পৰা এইটো কথা স্পষ্ট নহয় যে এনেকুৱা হয় নে নহয় মানে হবনে নাই সেইখিনি হোৱা নাছিলে ঠিক আছে বাট হবনে নাই তো এইখিনি কথা তেওঁ স্পষ্টভাৱে আমাক জানিব দিয়া নাছিলে বা ক'ব পৰা নাছিলে তেতিয়াৰ দিনত সো এইটো কাৰণে কি বুলি কয় এটম এটা কিমান বেছি ষ্টেবল হ'ব মানে কিমান বেছি সুস্থিৰ হ'ব সো সেইটো কথা মানে ৰাদাৰফোৰ্ডে ক'ব পৰা নাছিলে আৰু এইটো কি বুলি কোৱা হয় ৰাদাৰফোৰ্ডৰ এটা ডিসএডভান্টেজ বা লিমিটেশনস বুলি কনসিডাৰ কৰা হয় ঠিক আছে লগতে আৰু এটা যে ৰাদাৰফোৰ্ডে কি বুলি ক'লে যে ইলেক্ট্ৰন বিলাক কি হ'ব তোমাৰ নিউক্লিয়াছৰ চাৰিফালে ঘূৰি থাকিব সেইখিনি কথাই ক'লে ৰাইট বাট ইলেক্ট্ৰনবোৰ ক'ত কেনেকে মানে ডিস্ট্ৰিবিউট হ'ব বা কেনেকে সজ্জিত হৈ থাকিব এটমটো সো সেইখিনি কথা মানে ৰাদাৰফোৰ্ডে ক'ব পৰা নাছিলে সো ৰাদাৰফোৰ্ডৰ এইটো দুটা পইণ্টক আমি কি বুলি কম ডিসএডভান্টেজ হিসাবে কনসিডার করো আর এইখিনি তোমালোকৰ এক্সামৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় সো নেক্সট আহিলে আমাৰ বর ৰাইট সো বৰে যোনটো তোমাৰ যেটো মডেল প্ৰভাইড কৰিছিল বৰৰ যোনটো মডেল দিছিলে তো সেই মডেলটোত কি বুলি কোৱা হয় দুটা ডেভেলপমেন্ট আছে সেই ডেভেলপমেন্টে কি কৰে ক্ৰুচিয়েল রোল প্লে কৰে ৰাইট এটাক আমি কি বুলি কম তোমাৰ ডুৱেল নেচাৰ অফ হোৱাট ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন তো আমি কি বুলি কম ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন বিলাকে কি ক'ব পাৰে দুটা টাইপ অফ নেচাৰ দেখাব পাৰে ৰাইট এটাক আমি কি বুলি কম তোমাৰ ওয়েভ নেচাৰ বুলি কম আৰু এটাক আমি কি বুলি কম তোমাৰ পাৰ্টিকেল নেচাৰ বুলি কম ওকে আৰু এটা কি আছিল আৰু এটা ডেভেলপমেন্ট কি আছিল তোমাৰ এটমিক স্পেক্ট্ৰা ৰাইট তো এটমিক স্পেক্ট্ৰা কি হয় মানে বৰক মানে বহুত হেল্প কৰিলে মডেল অফ এটম প্ৰভাইড কৰিব কাৰণে সো আমি যদি ডুৱেল বিহেভিয়াৰ অফ মানে ইলেক্ট্ৰোম্যাগনেটিক ৰেডিয়েশন চাব যাওঁ তো আমি কি বুলি কম ইউজুৱেলি সো তাতে কি ক'ব পাৰে ওয়েভ নেচার আৰু পার্টিকেল নেচার দুইটা দেখাব পাৰে আৰু ইউজুৱেলি কি বুলি কোৱা আছে ওয়েভ নেচাৰ ক্ষেত্ৰত যদি এটা কি হয় ৰেডিয়েশনটা এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈকে ট্ৰাভেল কৰে তেতিয়াহলে কি বুলি কোৱা হয় দে ট্ৰাভেল ইন দ্য ফৰ্ম অফ ওয়েভ বুলি কোৱা হয় ৰাইট সো দে ট্ৰাভেল ইন দ্য ওয়েভ মানে কি তেতিয়াহলে তো তাৰ ওয়েভ প্ৰপাৰ্টি এছ'চিয়েট হৈয়ে থাকিব ৰাইট যেনেকৈ ডিফ্ৰেকশন ইণ্টাৰফেৰেন্স তো এনেকুৱা কিছুমান ফেনোমেনন আছে যাৰ দ্বাৰা কি হয় এইটো কথাটো মানে প্ৰুভ হয় যে ইয়েস ৰেডিয়েশন বিলাকে কি কৰে তোমাৰ ওয়েভ প্ৰপাৰ্টি দেখাব পাৰে ঠিক তেনেকৈ কি হ'ল তোমাৰ তাৰ পিছত যেতিয়া পাৰ্টিকেল নেচাৰ আহিলে তো পাৰ্টিকেল নেচাৰৰ ক্ষেত্ৰত কি বুলি কোৱা হয় যেতিয়া ৰেডিয়েশনটা আহি পিনে কি কৰে তোমাৰ মানে বস্তু ৰাইট বা যিকোনো মেটাৰ এটা কি কৰিব স্ট্ৰাইক কৰিব দ্যাট মিন্স সেই বস্তুতে কি কৰিব ৰেডিয়েশন খিনি এবজৰ্ব কৰিব সো তেতিয়া কি বুলি কয় তোমাৰ পাৰ্টিকেল নেচাৰ শো কৰে বুলি কোৱা হয় আৰু তাৰ কাৰণে আমাৰ কি আছে ব্ল্যাক বডি ৰেডিয়েশন বা ফটো ইলেক্ট্ৰিক ইফেক্ট এনেকুৱা কিছুমান আমাৰ ফেনোমেনন আছে ৰাইট সো তাৰ পিছত কি কৰিলে তোমাৰ যোনটো এটমিক স্পেক্ট্ৰা আছিল তো সেই এটমিক স্পেক্ট্ৰা ষ্টাডি কৰিবলৈ হ'লে ওকে বৰে বেসিক্যালি তো এটমিক স্পেক্ট্ৰা ষ্টাডি কৰোঁতে কি আছিল তোমাৰ বৰৰ যোনটো এটমিক স্পেক্ট্ৰা ষ্টাডি কৰিছিলে সেইটো আছিল তোমাৰ হাইড্ৰোজেনৰ কাৰণে কিয় কাৰণ যেতিয়া কি বুলি কয় এটমিক স্পেক্ট্ৰা পোৱা গৈছিলে ৰাইট সো যেতিয়া বহুত মানে মাল্টি ইলেক্ট্ৰন এটমৰ কাৰণে যেতিয়া এটমিক স্পেক্ট্ৰাটো পোৱা যায় তাৰ মানে সেই এটমিক স্পেক্ট্ৰাটো কি বহুত বেছি কমপ্লিকেটেড হয় আৰু তাক মানে ষ্টাডি কৰিব পৰা নগ'ল ৰাইট সো ষ্টাডি কৰিব পৰা যোৱা নাছিলে আৰু কাৰণ তেতিয়াৰ দিনত মানে বহুত সফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্টো নাছিলে য'ত গোটেই বস্তুখিনি মানে কি হ'ব বিতংভাৱে বা মানে লাৰ্জলি মানে ষ্টাডি কৰিব পৰা যায় তো কি আছিলে হাইড্ৰোজেন আছিলে তো হাইড্ৰোজেনৰ কাৰণে কি আছিলে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আছিলে তো এটা ইলেক্ট্ৰন থকাৰ কাৰণে কি আছিলে যোনটো এটমিক স্পেক্ট্ৰা দিছিলে হাইড্ৰোজেনে সেইটো কি আছিলে বহুত সিম্পল আছিলে আৰু বৰে মানে হেতু স্টাডিও কৰিব পাৰিছিলে ৰাইট সো তাৰ কাৰণে এই এটমিক স্পেক্ট্ৰাৰ কাৰণে আৰু কেইজনমান সাইন্টিষ্ট জড়িত হৈ আছে ৰাইট তোমালোকে জানা যোনে নেকি কি কৰিছিলে তোমাৰ লাইমেন বাৰ্মাৰ পাস্কেন ব্ৰেকেট পেফান ৰাইট সো এনেকুৱা বেলেগ বেলেগ পাৰ্সনছ আছিলে সো তেওঁলোকে যিখিনি কথা কৈছিলে তো সেইটো বৰে বেসিক্যালি স্টাডি কৰি পেলাই কি কৰিছিলে এটমিক মডেলটা প্ৰভাইড কৰিছিলে ৰাইট আৰু ৰাদাৰফোৰ্ডৰ যিখিনি ডিসএডভান্টেজ আছিলে সেই ডিসএডভান্টেজ খিনি কিন্তু পৰাপক্ষত কি হৈছিলে বৰে কি কৰিছিলে ধুনীয়াকে ফুলফিল কৰিব পাৰিছিলে ঠিক আছে আই হোপ ইউ পিপল নো দিস ৰাইট আৰু ইয়াৰ পৰা আমি কি বুলি কম সো বৰৰ যোনটো মডেল আছিলে সেইটো বেসিক্যালি কি হয় মানে সেই এটমিক স্পেক্ট্ৰাটো ষ্টাডি কৰিছিলে তোমাৰ অকল এটা এটমৰ কাৰণে ৰাইট
মানে সরি এটা ইলেক্ট্ৰন থকা এটমৰ কাৰণে ৰাইট সো বড় যোনটো মডেল প্ৰভাইড কৰিছিলে এটমিক মডেল হেতু কি বুলি কওঁ আমি বেসিক্যালি মানে ওয়ান ইলেক্ট্ৰন সিস্টেমৰ কাৰণে হয় বুলি কম তো হাইড্ৰোজেন বা হাইড্ৰোজেনৰ লিখিয়া কিছুমান আয়ন য'ত কেৱল কি থাকিব পাৰে এটা মাত্ৰ ইলেক্ট্ৰন থাকিব পাৰে সো হেবিলাকৰ কাৰণে কি হৈছিলে এপ্লিকেবল হৈছিলে আৰু বড়ে কি বুলি কৈছিলে যে ইলেক্ট্ৰনবোৰ কি হ'ব মানে সার্কুলার পাথতে ঘুরি থাকিব নিউক্লিয়াসৰ চাৰিওফালে বাট কি বুলি কৈছিলে এটা মানে তোমাৰ ফিক্স অরবিট এটা থাকিব যাৰ কি হ'ব তোমাৰ ৰেডিয়াস ফিক্স থাকিব নিউক্লিয়াসৰ পৰা এটা ফিক্স ডিসটেন্স থাকিব তাৰ ভিতৰতে ঘুৰি থাকিব আৰু কি বুলি ক'লে মানে সেই যিবোৰ ইলেক্ট্ৰনে এটা ফিক্স ৰেডিয়াসত মানে যোনটো অরবিটত ঘুৰি থাকে যোনটো সার্কুলার পাথত ঘুৰি থাকে তাক কি বুলি ক'লে অরবিট বুলি ক'লে আৰু সেই অরবিটত কি হ'ব তোমাৰ ইলেক্ট্ৰনটো কি হ'ব ৰেডিয়াস ফিক্স থাকিব আৰু তাহাতৰ ইলেক্ট্ৰনৰ যেটো এনাৰ্জি থাকিব হেতু কি হ'ব তোমাৰ ফিক্স হ'ব বুলি ক'লে करेक्ट सो তোমালোকে এইখিনি বস্তু ডেফিনেটলি পাইছা তো এইখিনি বস্তু মই অকমান আলোচনা কৰি দিছো তোমালোকক ঠিক আছে তো এইখিনি আছিল তোমাৰ বড় যোনটো মডেলখিনি তো তাৰ পিছত কি হয় এতিয়া বড় যোনটো মডেল আছিল তাতো তো আমাৰ কি হ'ব ডিসএডভান্টেজ তো আমি পাইছো ৰাইট কাৰণ এটো তো অকল কি হল এটা ইউজুয়ালি কি হল এটা ইলেক্ট্ৰন থকা এটমৰ কাৰণে মানে আছিল বাট আমাৰটো তো অকল এটা ইলেক্ট্ৰন থকা এটমে নাই ৰাইট মাল্টিপল ইলেক্ট্ৰন থকা এটমতো আছে হয় না তো তেতিয়া হিয়তৰ কাৰণে কেনেকে হ'ব বা কেনেকুৱা ধৰণৰ হ'ব বা কেনেকে আমি সেই বস্তুখিনি তাত এপ্লিকেবল কৰিম রাইট সো এইখিনি কথাৰ কাৰণে কি হৈ গল সো বড় যোনটো মডেলটো আছে তাতো কিছুমান ডিসএডভান্টেজ পোৱা কাৰণে এইবিলাকে সিম্পল ডিসএডভান্টেজ আছিল যে অনলি ওয়ান ইলেক্ট্ৰন সিস্টেমৰ কাৰণে এপ্লিকেবল হয় তো হেতু কি হল সো তাৰ পিছত ভাবা গল যে নাই এনেকুৱা এটা মডেলটা লাগিব আমাক যিটো নেকি কি কৰে তোমাৰ মানে মাল্টি ইলেক্ট্ৰনিক এটমৰ কাৰণে কি হয় বা যিকোনো এটমৰ কাৰণে কি হ'ব পাৰে এপ্লিকেবল হ'ব পাৰে সো তেনেকে কি হল তোমাৰ কোৱান্টাম মেকানিক্যাল মডেল কি হল ডেভেলপ হৈ গল ঠিক আছে সো আই হোপ তোমালোকে ডেফিনেটলি পঢ়িছা এইখিনি ৰাইট আৰু তোমালোকে এইখিনি বস্তু গম পাইছা মই কি ক'ব বিচাৰিছো ইয়াত তোমালোকক ৰাইট এভৰিৱান ইয়েস ওকে সো আমি যদি এতিয়া ৰাদাৰফৰ্ডৰ যদি অকমান আলফা পাৰ্টিকেল এতিয়া ৰাদাৰফৰ্ডে যিখিনি কথা কৈছিলে ৰাদাৰফৰ্ডে এনে কোৱা নাছিলে right so ৰাদাৰফৰ্ডে যোনটো এটমিক মডেল প্ৰভাইড কৰিছিলে এটো এনেকুৱা নহয় যে বোলে ৰ্যান্ডমলি কৈ দিলো এনেকুৱা টাইপত একেবাৰে নাছিলে ঠিক আছে সো ৰাদাৰফৰ্ডে যোনটো মডেল দিছিলে হেতু কি আছিল তোমাৰ এটা এক্সপেৰিমেন্টৰ ওপৰত বেস আছিল যাক আমি কি বুলি কম ৰাদাৰফৰ্ডছ আলফা পাৰ্টিকেল বা গোল্ড ফয়েল এক্সপেৰিমেন্ট বুলি কোৱা হয় ৰাইট গোল্ড ফয়েল এক্সপেৰিমেন্ট বুলি কোৱা হয় ওকে বা আলফা পাৰ্টিকেল স্ক্যাটাৰিং এক্সপেৰিমেন্ট বুলি কোৱা হয় সো ইয়াতে কি আছিল চোৱা তোমালোকে যেটা ডায়াগ্ৰামটো দেখা পাইছা তো ইয়াতে কি কৰিছিলে এটা ৰেডিয়েটিভ সোর্স এটা ৰাখিছিলে যৰ পৰা কি হয় তোমাৰ আলফা পাৰ্টিকেল ওলাই আৰু এটা সাইডত কি আছিল তোমাৰ মানে থিন গোল্ডৰ এটা কি আছিল তোমাৰ প্লেটটা ৰাখিছিলে ওকে আৰু তাৰ পৰা কি হৈছে সেই গোল্ড প্লেটৰ পৰা কি হৈছে তোমাৰ আলফা পাৰ্টিকেল খিনি পাৰ হ'ব দিছিলে ৰাইট আৰু সেই যোনটো এক্সপেৰিমেন্ট আছিল তাত কিছুমান কি হয় অবজাৰভেশনছ কিছুমান দেখা পোৱা গৈছিলে ৰাইট ইফ ইউ পিপল নো দ্যাট সো কি হৈছিলে কিছুমান আলফা পাৰ্টিকেল কি হয় সো আমি কি জানো মোস্ট অফ দা আলফা পাৰ্টিকেল বাট পাস থ্ৰু দা গোল্ড ফয়েল ৰাইট উইদাউট এনি ডিফ্লেকশন হেটো আমি জানো নেক্সট কি হৈছিলে কিছুমান আলফা পাৰ্টিকেল কি হয় বাই সাম স্মল এংগল তাহাতে কি হয় তোমাৰ ডেভিয়েট হয় ৰাস্তাৰ পৰা মানে আঁতৰি যায় যেনেকৈ সিধা যাব লাগিছিলে হেনেকে নগৈ পেলাই কি অকমান ডেভিয়েট হৈ যায় ৰাইট আৰু কিছুমান আলফা পাৰ্টিকেল মানে কি হয় ইউজুয়ালি কি বুলি কোৱা হয় মানে 20000 টা আলফা পাৰ্টিকেলৰ ভিতৰত এটা আলফা পাৰ্টিকেল কি হয় বাউন্স বেক হয় মানে যেনেকৈ গৈছিলে হেনেকৈ ঘূৰি আহে ৰাইট সো এই তিনটা অবজাৰভেশন আছিল আৰু এই তিনটা অবজাৰভেশনৰ তেও কনক্লুজনো দিছিল মানে কিয় এনেকুৱা হ'ব পাৰে হেতু কথা কৈছিলে তেও আৰু হেতু বেসিসতে কি কৰা হৈছিল তোমাৰ এটমিক মডেলটো প্ৰভাইড কৰা হৈছিল মানে ৰাদাৰফৰ্ডে যোনটো মডেল দিছিলে হেতু প্ৰভাইড কৰিছিলে তো তেও কি বুলি কৈছিলে যে মানে most of the alpha particle কি হৈ যায় পাৰ হৈ যায় তো atom is what almost empty space মানে atomত কি হয় maximum জায়গা কি থাকে তোমাৰ খালি থাকে সেই খালি জায়গাখিনিৰ পৰা যেটা কি হয় তোমাৰ আলফা পাৰ্টিকেল খিনি যেটা পাৰ হয় সো এটা কি হ'ব উইদাউট এনি ডিফ্লেকশন ইজিলি কি হ'ব পাৰে তাৰ পৰা পাস হৈ যাব পাৰে সেইখিনি কথা কোৱা হৈছিল নেক্সট কি বুলি ক'লে যে পাৰ্টিকেল কিছুমান কি হয় তোমাৰ ঘূৰি আহে বা ডিফ্লেকশন তো তাৰ কাৰণে কি বুলি কৈছিলে এটমত এনেকুৱা এটা জায়গা এটা থাকিব লাগিব য'ত কি হ'ব তোমাৰ ই অকমান হেভি হয় আৰু তাত মানে কি হ'ব গোটেই পজিটিভলি চাৰ্জ পাৰ্টিকেল খিনি জমা হ'ব তো যেটা আলফা পাৰ্টিকেল খিনি যাব তো হয় কি হ'ব তোমাৰ মানে কাৰণ তোমাৰ নিউক্লিয়াছৰ কথা কৈছে আৰু সেই হেভি পইণ্টটো নিউক্লিয়াছৰ কথা কৈছে ঠিক আছে তো সেই এনেকুৱা হেভি পইণ্ট এটা থাকিব লাগিব পজিটিভলি চাৰ্জ হ'ব লাগিব যাতে তোমাৰ যেটো আলফা পাৰ্টিকেল যায় তো তাহাতে কি হয় ডিফ্লেকশন কৰে বা কি হয় তোমাৰ বাউন্স বেক কৰিব পাৰে ৰাইট সো এইখিনি কথা তেও প্ৰভাইড কৰিছিলে ওকে তাৰমানে হেনেকে তোমাৰ কথাখিনি কৈছিলে সো তাৰ পৰা আমি কি গম পাম যে তাৰ পৰা আমাৰ মানে যোনটো ৰাদাৰফৰ্ডৰ যোনটো মডেল আছিল তো মই অলপ আগত যোনটো ক'লো হেতু সো তেও ক'লে যে এটমত কি থাকিব তোমাৰ মেক্সিমাম জায়গা খালি থাকিব স্পেৰিকেল ইন শেপ হ'ব ৰাইট বাকি তোমাৰ তাৰে নিউক্লিয়াছ এটা থাকিব নিউক্লিয়াছটো কি হ'ব হেভি তাৰমানে মাছ খিনি তাতে জমা হৈ থাকিব আৰু পজিটিভলি চাৰ্জ পাৰ্টিকেল খিনি কি হ'ব তোমাৰ তাতে জমা হ'ব সেইখিনি ক'লে আৰু ইলেক্ট্ৰন বিলাক কি হয় তোমাৰ নিউক্লিয়াছৰ চাৰিফালে কি হয় এটা বৃত্তাকাৰ পথত মানে কি হয় ঘূৰি থাকে সো সেইখিনি কথা কৈছিলে ওকে সো আই হোপ এটো খুব ইম্পৰ্টেন্ট হয় এটো আমাৰ কাৰণে দৰকাৰ হয় এক্সাম প্ৰস্পেক্টৰ পৰা তোমালোকে এইখিনি চাব পাৰা ঠিক আছে তো ডায়াগ্ৰামটো ধুনীয়াকৈ মই খুব ধুনীয়াকৈ দেখাব বিচাৰিছো পাৰ্টিকেল পাৰ হৈ গৈছে অকমান তোমাৰ ডিফ্লেকশন হৈছে ৰাইট আৰু কিছুমান ঘূৰি আহিছে ওকে সো ইয়েস
নেক্সট আমাৰ যোনটো মই ৰাডাৰ ফটোৰ পিছত যোনটো বৰ মডেলৰ কথা কৈ আছিলো, তো বৰ মডেলত কি আছিলে তোমাৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন আৰু তোমাৰ যোনটো প্লাংকৰ যোনটো কোৱান্টাম থিয়ৰী আছিলে, তো সেইটো এপ্লিকেবল হৈছিলে, তোমালোকেও জানা এইখিনি কথা, ৰাইট? সো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনটো কি বুলি কোৱা, তোমাৰ যদি চাৰ্জ পাৰ্টিকেল এটা যদি কি কৰে অক্সিলাৰেশ্যন যদি কৰে, সো তেতিয়াহ'লে কি হয় অল্টাৰনেটিভলি তোমাৰ কি কৰিব পাৰে ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড প্ৰডিউচ কৰে, ৰাইট? আৰু সেই ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড যেতিয়া কি কৰে ট্ৰাভেল কৰে, দে ট্ৰাভেল এলং দ্য সেম ডিৰেকশ্যন, ৰাইট? দে কি কৰে একেটা ডিৰেকশ্যনত কি কৰে তোমাৰ ট্ৰাভেল কৰিব পাৰে, আৰু এণ্ড এজ দে ট্ৰাভেল ইন দ্য ফৰ্ম অফ ৱেভ বুলি কোৱা হয়, ৰাইট? সো সেইটো কাৰণে তাহাঁতক একেলগে কালেক্টিভলি মানে একেটা ডিৰেকশ্যনতে গোটেই দুইটা গৈ আছে এনেকে, ৰাইট? তো ইলেক্ট্ৰিক ফিল্ড আছে, মেগনেটিক ফিল্ডো আছে, তো দে আৰ ট্ৰাভেলিং ইন দ্য মানে in the form of what wave, তো এইটো কাৰণে দুইটা বস্তুটোক একেলগে আমি কি বুলি কম ইলেক্ট্ৰমেগনেটিক ৱেভ বা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বুলি কোৱা। তো যিহেতু তাহাঁতৰ কি থাকে তোমাৰ ৱেভ প্ৰপাৰ্টি এছ'চিয়েট হৈ থাকে, ৰাইট? তো ডেফিনেটলি ৱেভ প্ৰপাৰ্টিখিনিক আমি কি ক'ব পাৰো মানে ইন টাৰ্মছ অফ মানে ৱেভ যদি থাকে তো ইন টাৰ্মছ অফ আমি কেইবাটাও প্ৰপাৰ্টি হিচাপত আমি সিহঁতক কি ক'ব পাৰো বা কেইবাটাও ফেক্টৰ হিচাপত আমি সিহঁতক কেৰেক্টাৰাইজ কৰিব পাৰো, লাইক ৱেভ লেন্থ বুলি কওঁ, আমি ফ্ৰিকুৱেঞ্চি বুলি কওঁ, ৱেভ নাম্বাৰ বুলি কওঁ, ৰাইট? সো এনেকুৱা কিছুমান কি আছে তোমাৰ প্যাৰামিটাৰ আছে, so that we can express or we can characterize the electromagnetic radiation, right? আৰু কি বুলি কোৱা আছিলে মানে তাৰ কিছুমান ফিচাৰ আছিলে যে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বিলাক ট্ৰাভেল কৰিবৰ কাৰণে কি হয় কোনো মিডিয়ামৰ দৰকাৰ নাই, ৰাইট? এণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড যোনটো প্ৰডিউচ হয় দে আৰ পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ এণ্ড দে আৰ পাৰপেণ্ডিকুলাৰ টু দ্য ৱে অফ দ্য ডিৰেকশ্যন, ৰাইট? তো সেইটো কথাও কৈছিলে, তোমালোকে জানা চাগে। আৰু কি বুলি কোৱা আছিলে যোনটো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ যোনটো স্পীড থাকে দে ট্ৰাভেল এজ দ্য সেম স্পীড অফ what লাইট, ৰাইট? তো তাক আমি কি বুলি ক'ম so 3 into 10 to the power 8 meter per second বুলি কোৱা হয়, right? Okay, so সেইটো তো এইটোৰ পৰা কি হৈছিলে তোমাৰ মানে যোনটো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন যোনটো আছে তো তাৰ পৰা কি মানে তোমাৰ যোনটো ৰেডিয়েশ্যন তো তাৰ ৱেভ নেচাৰটো মানে গম পোৱা গৈছিলে, আৰু তো সেইটো কথা সেনেকে কোৱা যায়, ৰাইট? আৰু যদি আমি কি কৰো প্লাংকৰ যোনটো কোৱান্টাম থিয়ৰী আছে তো তাত যদি চাওঁ আমি তো প্লাংকে কি বুলি কৈছিলে তোমাৰ তো এনাৰ্জি এমিট আৰু এবজৰ্ব কৰিব, ৰাইট? ইন ডিসক্ৰিট কোৱান্টিটি, হয় নে? তো বস্তুবিলাকে কি কৰিব বা মেটাৰ বিলাকে কি কৰিব তোমাৰ তো যিখিনি ৰেডিয়েশ্যন আছে সেইকেইটা এবজৰ্ব কৰিব আৰু এমিটো কৰিব, আৰু এনেকুৱা নহয় যে তুমি যিমানখিনি ৰেডিয়েশ্যন বা যিমানখিনি এনাৰ্জি দি আছা গোটেইখিনি এবজৰ্ব কৰিব, ৰাইট? সো পাৰ্টিকুলাৰ এমাউন্ট অফ মানে ফ্ৰিকুৱেঞ্চি বা ৱেভলেন্থ বুলি কোৱা তো সেইটো এনাৰ্জিহে তাতে এবজৰ্ব কৰিব আৰু এৰি দিব পাৰে, ৰাইট? আৰু সেই যিখিনি এনাৰ্জি এবজৰ্ব কৰিব বা এৰি দিব সেইখিনি কি বুলি কৈছিলে তোমাৰ প্লাংকে কোৱান্টাম নাম দিছিলে, ৰাইট? আৰু কি আছিলে যোনটো সেই ৰেডিয়েশ্যন তো ৰেডিয়েশ্যন বুলি কোৱাৰ লগে লগে তাত ৱেভলেন্থ আহিলে ফ্ৰিকুৱেঞ্চি আহিলে, ৰাইট? তো এই যিবিলাক ৰেডিয়েশ্যনছ আছিলে সেই ৰেডিয়েশ্যনছ বিলাকৰ ফ্ৰিকুৱেঞ্চিটো কি বুলি কৈছিলে তোমাৰ এনাৰ্জিৰ কি হয় ডিৰেক্টলি প্ৰপৰ্চনেল হয় বুলি কৈছিলে, অকে? সো তো ই ইকুৱেল টু আমি কি লিখো এইচ নিউ বুলি লিখো, তো আলটিমেটলি কৈছিলে কি তোমাৰ ই ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু নিউ, ৰাইট? তো আমি কি লিখো ইকুৱেল টু এইচ নিউ বুলি লিখো, হয় নে? সো এইটো তোমালোকে পাইছা, ৰাইট? আৰু ইয়াৰ পৰা আমি কি গম পাওঁ মানে স্পীড যদি কথা কওঁ আমি বা ভেলোচিটি যদি কথা কওঁ ইকুৱেল টু আমি কি বুলি ক'ম নিউ লেমডা বুলি ক'ম, ৰাইট? সো এইটো দুটা ৰিলেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মই ইয়াতো লিখি দিছো সেইটো ৰিলেশ্যন, অকে? কি ৰিলেশ্যন এইবিলাক তোমালোকে মনত ৰাখিব লাগিব। এতিয়া কেতিয়াবা কি হয় চাপোজ আমি কি বুলি কৈছো ইয়াতে এতিয়া c ইকুৱেল টু নিউ লেমডা বুলি কৈছো, তো ইয়াৰ পৰা আমাক কেতিয়াবা কি কৰে ফ্ৰিকুৱেঞ্চি ওলাব দিব তো c বাই লেমডা আহিব, বা আমি যদি কেতিয়াবা কি কৰো লেমডা ওলাব দিয়ে তো c বাই ফ্ৰিকুৱেঞ্চি আহিব। তো কেতিয়াবা যদি আমাক ইয়াতো আমি কি ক'ব পাৰো এই ৰিলেশ্যনটো এপ্লাই কৰিব পাৰো, যেনেকে e ইকুৱেল টু h, এটা নিউ ভেলু আমি কিমান পাইছো ইন টাৰ্মছ অফ দিস তো c বাই লেমডা, তো c বাই লেমডা আমি ইয়াত কি ক'ব পাৰো প্লেস কৰিব পাৰো, বা এইটো ৰিলেশ্যনো আমি কেতিয়াবা ইউজ কৰিব পাৰো যদি আমাৰ নিউমেৰিকেলত দৰকাৰ হয়, ঠিক আছে? তো এনেকুৱা ৰিলেশ্যনৰ পৰা নিউমেৰিকেল আহে, তোমালোকক মই ডেফিনেটলি কৰাইছো, ৰাইট? আৰু তোমালোকে ডেফিনেটলি বুজি পাবা চাগে, হয় নে? ৰাইট? কাৰণ ষ্ট্ৰাকচাৰ অফ এটমৰ আৰু এটা মই ক্লাছ এটা লৈছিলো তো তাতে তোমালোকে ডেফিনেটলি পাবা এইখিনি, অকে? সো নেক্সট এইটো ৰিলেশ্যনটো অকমান মনত ৰাখিবা তোমালোকে, ঠিক আছে? আৰু ইয়াত এইচ মানে কি তোমাৰ প্লাংক কনষ্টেণ্ট, তো তাৰ ভেলু জানা চাগে তোমাৰ এইচ ইকুৱেল টু কি হয় তোমাৰ কি বুলি কওঁ আমি প্লাংকছ কনষ্টেণ্ট বুলি কওঁ, আৰু ইয়াৰ ভেলু 6.626 ইনটু 10 টু দি পাৱাৰ -34 জুল ছেকেণ্ড হয়, ৰাইট? সো এইখিনি তোমালোকে চাব পাৰিবা, অকে? ঠিক আছে? সো আই হোপ গোটেই বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ গৈছে, ৰাইট? সো এইখিনি বস্তু আমি বহুত বেছি ধ্যান দিব লাগিব, ঠিক আছে? এইখিনি বস্তু আমি বহুত বেছি ধ্যান দিব লাগিব। সো ইয়েছ, অকে? তো ইয়াৰ পৰা ৰিলেশ্যনত কি হয় তোমালোকৰ এক্সামত ডেফিনেটলি নিউমেৰিকেল কিছুমান আহে, তো প্লিজ লুক আফটাৰ দিছ, অকে? নেক্সট এইটো চোৱা ইলেক্ট্ৰমেগনেটিক স্পেকট্ৰাম আৰু তোমাৰ ফটো ইলেক্ট্ৰিক ইফেক্ট। তো ইলেক্ট্ৰমেগনেটিক স্পেকট্ৰামটো মই ৰেডিয়েশ্যনৰ কথা ক'লো, তো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বিলাকক আমি কি বুলি ক'ম
সো উইথ রেসপেক্ট টু তোমাৰ ওয়েভলেন্থ আৰু উইথ ৰেসপেক্ট টু তোমাৰ কি ফ্ৰিকুৱেন্সি আমি কি কৰিব পাৰো তাহাঁতক বেলেগ বেলেগ ৰেঞ্জত মানে আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো ৰাইট আৰু ইহঁতক কালেক্টিভলি আমি একেলগে কি বুলি ক'ম তোমাৰ ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বুলি কোৱা হয় ওকে তো ইহঁতক কালেক্টিভলি মানে বেলেগ বেলেগ যিখিনি আছে তো তাহাঁতক আমি কি বুলি ক'ম ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বুলি ক'ম গোটেইকেইটাক একেলগে যেনেকৈ তোমাৰ ৰেডিঅ' ৱেভ আছে মাইক্ৰ'ৱেভ ইনফ্ৰাৰেড ভিজিবল তোমাৰ আল্ট্ৰাভায়োলেট এক্স ৰে গামা ৰে ৰাইট তো এনেকৈ যেতিয়া আমি চাম তো ইনক্ৰিজিং এফালে ফ্ৰিকুৱেন্সি তোমাৰ ডিক্ৰিজিং ৱেভলেন্থ ৰাইট সো এইটো সো এইখিনি দেখাইছো ঠিক আছে তো লগতে তোমাৰ কি হয় ফটো ইলেক্ট্ৰিক ইফেক্টৰ কথাও কওঁ আমি ইয়াতে সো ফটো ইলেক্ট্ৰিক ইফেক্টৰ কি বুলি কোৱা হয় জানানে যদি কি হয় ৰেডিয়েশন এটাক আমি কি কৰো এটা মেটেল সাৰফেসত যদি পৰিবলৈ দিও তো সেই মেটেল সাৰফেসৰ পৰা কি বুলি কোৱা তোমাৰ ইলেক্ট্ৰন কি হয় ইজেক্ট হয় ৰাইট দ্যাট মিন্স when radiation fall on a metal surface কি হ'ব তোমাৰ ইলেক্ট্ৰনছ are ejected from it বুলি কোৱা হয় ৰাইট আৰু এই যোনটো ঘটনা আছে যে মানে ৰেডিয়েশনটো মানে সরি মেটাল সারফেসত মানে রেডিয়েশন পড়ার লগে লগে ইলেকট্রন বিলাক ওলাই যায় এই যোনটো ফেনোমেনন আছে এই ফেনোমেননটোক আমি ইউজুয়ালি কি বুলি কম তোমাৰ ফটো ইলেক্ট্রিক ইফেক্ট বুলি কও ৰাইট সো ইয়াৰ পৰা আমি ৰিলেশনটা পাও আৰু ইয়াতে কেইটামান কথা কোৱা হয় যে এই যোনটো ৰেডিয়েশন আহি আছে তো তাৰ ফ্ৰিকুৱেন্সি আমি ইউজুয়ালি কও তো ইনসিডেন্ট ফ্ৰিকুৱেন্সি বুলি কোৱা হয় সেই ইনসিডেন্ট ফ্ৰিকুৱেন্সিটো কিমান দি আছো হেটোৰ ওপৰত কি হ'ব তোমাৰ কি বুলি কয় তোমাৰ ইলেক্ট্ৰন যোনটো ওলাই গৈছে তাৰ কাইনেটিক এনাৰ্জি কি কৰে ডিপেন্ড কৰে মানে কিমান স্পিডত ইলেক্ট্ৰন বিলাক ওলাই যাব বা কিমান ইলেক্ট্ৰন ওলাই যাব হেটো ডিপেন্ড কৰে কাৰণ কি বুলি কোৱা হয় তাৰ দুটা ঘটনা হয় ঠিক আছে আমি যোনটো ৰেডিয়েশন দিও তাৰ পৰা কি হয় তোমাৰ ইলেক্ট্ৰন এবাৰটো কি হ'ব তোমাৰ ইলেক্ট্ৰন খিনি কি হ'ব সো তাৰ যোনটো অ্যাট্ৰাকশন আছে তাৰ পৰা নাইকিয়া কৰিব আৰু নেক্সট কি হ'ব তোমাৰ সেই ইলেক্ট্ৰনটোক মানে ওলাই যোৱাত হেল্প কৰিব ৰাইট কাইনেটিক এনাৰ্জি প্ৰভাইড কৰিব ঠিক আছে তো সিম্পল পইণ্টটো কি হ'ল তো এই যোনটো ইলেক্ট্ৰনটো যোনটো অ্যাট্ৰাকশনটো ব্ৰেক ডাউন কৰিব বা তাৰ জেগাৰ পৰা তাক লছৰ কৰিব কাৰণে কি হয় তোমাৰ কিছুমান মানে ফিক্স এমাউন্ট অফ এনার্জি কি হয় আমাৰ দৰকাৰ হয় আৰু সেই ফিক্স এমাউন্ট অফ এনার্জিটোক আমি কি বুলি কওঁ থ্ৰেশহোল্ড এনার্জি বুলি কওঁ ৰাইট আৰু ইয়াৰ পৰা আমি ৰিলেশন এটা পাওঁ তো আইনষ্টাইনৰ তোমাৰ ইকুৱেশ্যন বুলি কোৱা তোমাৰ তো h nu equal to h nu naught plus half of mv square বুলি কোৱা মানে যোনটো ইনসিডেন্ট এনার্জি আছিল হেতু কিয় থ্ৰেশহোল্ড এনার্জি প্লাস তোমাৰ কাইনেটিক এনার্জিলে কনভার্ট হৈ গ'ল ৰাইট তো আমি যোনটো ইনসিডেন্ট ফ্ৰিকুৱেন্সি দিছো তাক তো আমি এনার্জি কনভার্ট কৰিব পাৰো ৰাইট সো সেই হিচাপত আমি কি লিখিব পাৰো h nu equal to h nu naught plus half of mv square বুলি লিখিব পাৰো আৰু যোনটো half of mv square যাক আমি কাইনেটিক এনার্জি বুলি কওঁ তো এইটো ইয়ালে যদি আনো তোমাৰ কি হ'ল h কমন আহিব তো নিউ মাইনাস নিউ নট ৰাইট আৰু ইয়াত যোনটো h নিউ নট ভ্যালু আছে ইয়াক কি বুলি কোৱা তোমাৰ ওয়ার্ক ফাংশন বুলি কোৱা হয় মানে ইলেক্ট্ৰনটো যে অ্যাট্ৰাকশন ব্ৰেক কৰিবৰ কাৰণে বা তাৰ নিজৰ যোনটো ইনিশিয়াল পজিশন আছে তাৰ পৰা অটৰাই দিব কাৰণে যোনটো মিনিমাম এনাৰ্জি লাগিব তাক আমি কি বুলি কম তোমাৰ ওয়ার্ক ফাংশন বুলি কওঁ বা থ্ৰেশহোল্ড এনাৰ্জি বুলি কম তো হেতু চাবা আৰু এটা বস্তু কি বুলি কোৱা তোমাৰ বিলো নিউ নট নো এমিশন ৰিগাৰ্ডলেস অফ ইন্টেন্সিটি ৰাইট এন্ড দিস প্রুভ দ্য পার্টিকেল নেচার অফ হোয়াট লাইট তো কি হয় আৰু এটা আমি চাওঁ যে যদি নিউ নটটো এটা মিনিমাম ফ্ৰিকুৱেন্সি আমাক লাগে সেই ফ্ৰিকুৱেন্সিটো যদি আমি নাপাওঁ তেতিয়ালে কি ফটো ইলেক্ট্ৰিক ইফেক্ট নহয় তো আমি তাতকে যদি কম ফ্ৰিকুৱেন্সি যদি ৰেডিয়েশন যদি মানে দি আছো মেটেলটো তো তেতিয়ালে কি হ'ব তাৰ পৰা ফটো ইলেক্ট্ৰিক ইফেক্ট নহয় ওকে সো হেতু কথা মনত ৰাখিবা আৰু এটা আমি ইউজুয়ালি কি বুলি কম ক্ৰাইটেৰিয়া এটা কওঁ যে নিউ কি হ'ব লাগিব সদায় নিউ নটতকৈ তোমাৰ ডাঙৰ হ'ব লাগিব হয় ইকুৱেল হলে নহব সদায় গ্ৰেটাৰ হ'ব লাগিব মানে যোনটো ইনসিডেন্ট ফ্ৰিকুৱেন্সি দি আছো আমি ইট শুড বি গ্ৰেটাৰ দেন হোৱাট দ্য থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি ওকে সো এইখিনি চাবা এইখিনি ইম্পৰ্টেন্ট হয় কেতিয়াবা ডেফিনেশন লিখিব আহে বা কেতিয়াবা ৰাইট শৰ্ট নোটস বুলিও আহিব পাৰে এক্সামত ওকে সো কামিং টু হোৱাট ব'ৰ মডেল ফৰ হাইড্ৰোজেন এটম তো ব'ৰ মডেল কেনেকৈ ডেভেলপমেন্ট হলো তোমালোকে জানা এইখিনি ৰাইট সো বৰে কি বুলি কৈছে তোমাৰ যে ইলেক্ট্ৰন বাট ৰিভলভিং ইন ফিক্স অৰবিট উইদাউট ৰেডিয়েটিং এনাৰ্জি মই ক'লোৱে তো এনাৰ্জি তাৰমানে কি থাকিব ফিক্স থাকিব সেইখিনি কথা কৈছিলে আৰু কি বুলি কৈছিলে যে এইটো চোৱা মানে এইটো সাপোজ তো এনেকে কি হ'ব তোমাৰ বেলেগ বেলেগ অরবিটত কি হ'ব ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব পাৰে হেতু কথা কৈছিলে ৰাইট আৰু কি বুলি কৈছিলে যোনটো অরবিটত ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব তাৰ এটা ফিক্স এঙ্গুলাৰ মোমেন্টাম ভ্যালু থাকিব আৰু তাক আমি কি বুলি কম mvr ইকুৱেল টু কি বুলি কম আমি nh বাই টুৱাইস পাই ওকে এন্ড ইয়াক কি বুলি কয় কোয়ান্টাইজ বুলি কোৱা হয় ওকে সো এইটো এটা বস্তু চাবা লগতে কি বুলি কোৱা হয় আমি যে কৈছো যে ইলেক্ট্ৰন বিলাকে কি হ'ব যোনটো অরবিটত ঘূৰি আছে ইলেক্ট্ৰন বিলাক সেই অরবিটত তাহাঁতৰ এনাৰ্জি ফিক্স থাকিব বাট বৰে কি বুলি কৈছিলে এনেকুৱা নহয় যে সদায় ফিক্সে হৈ থাকিব ইটস নট লাইক দ্যাট ৰাইট বৰে কি বুলি কৈছে যদি ইলেক্ট্ৰন এটা কি কৰে এনাৰ্জি এবজর্ব কৰে তো তেতিয়ালে কি হ'ব তোমাৰ এই লোৱাৰৰ পৰা হায়াৰ অৰবিটলৈ মুভ কৰিব পাৰিব আৰু যদি কি কৰে এনাৰ্জি ৰিলিজ কৰে ইয়াতে এনাৰ্জি যদি ৰিলিজ কৰে তো কি হ'ব তোমাৰ হায়াৰ অৰবিটৰ পৰা লোৱাৰ অৰবিটলৈ ইলেক্ট্ৰন বিলাক কি হ'ব পাৰিব ট্ৰান্সমিট হ'ব পাৰিব তো সেইখিনি কথা কৈছিলে বৰে ঠিক আছে আৰু যোনটো বৰৰ যোনটো ফৰ্মুলা আছে তো মানে আমি যেটো ৰেডিয়াছৰ কথা কৈ আছো আমি ফিক্স ৰেডিয়াছৰ কথা কৈ আছো আমি ফিক্স এনাৰ্জিৰ কথা কৈ আছো ৰাইট তো বৰে এইখিনি কথা কি কৈছিলে মানে হে ৰেডিয়াছ বা হে এনাৰ্জিটো আমি কি কৰিব পাৰো ইজিলি ক্যালকুলেট কৰিব পাৰো হেতু কথা কৈছিল তো কি ফৰ্মুলা ইয়াতে আছে তোমালোকে চাবা ওকে সো ৰেডিয়াছ ফৰ এনি অৰবিট ইকুৱেল টু আমি কি লিখো rn ইকুৱেল টু 0.259 n স্কয়ার বাই z z মানে এটমিক নাম্বার ওকে n মানে কোনটো অরবিট আৰু এটো আর্মস্ট্ৰঙৰ লিখাইছো আৰু আমি যদি এনাৰ্জি যদি উলাও -13.6 z স্কয়ার ডিভাইডেড বাই তোমাৰ n স্কয়ার ইলেক্ট্ৰন ভোল্ট ঠিক আছে তো হেতু আৰু ইয়াত তোমাৰ কি এইটো কি হয় হাইড্ৰোজেন বা হাইড্ৰোজেন লাইক যিকোনো স্পিচিছৰ কাৰণে হ'ব পাৰে ওকে কাৰণ z মানে এটমিক নাম্বাৰ আৰু হাইড্ৰোজেনৰ কাৰণে এইটো ভ্যালুটো কি হ'ব তোমাৰ 1 হৈ যাব কাৰেক্ট সো এইটো তোমালোকে গমে পাই যাবা ওকে সো এইটো আমাক কেতিয়াবা দৰকাৰ হয় সো খুব ইম্পৰ্টেন্ট ফৰ্মুলা হয় সো তোমালোকে এইখিনি চাব পাৰিবা ঠিক আছে
বুজি পাইছা তোমালোকে ৰাইট আৰু ইয়াৰ পৰা আমি এনেকেও কওঁ ন কেতিয়াবা ইয়াৰ পৰা আমি এনেকেও কওঁ ন তোমাৰ E of energy equal to minus RH 1 by n square মানে ইউজুয়ালি আমি কি বুলি কম z square by n square জুল বুলি কওঁ ন হয়নে আৰু ৰেডিয়াসটো আমি কি লিখা হয় তোমাৰ n square a naught বুলি লিখা হয় আৰু এটো তোমাৰ পিকোমিটাৰত থাকে আৰু 52.9 থাকে হয়নে a naught ৰ ভ্যালু কিমান থাকে 52.9 থাকে তোমালোকে চাগে এটো বুকৰ এটো পোৱা বাট আমি আমষ্ট্ৰংতো লিখিব পাৰো ইলেক্ট্ৰন ভোল্টটো তোমালোকে চাবা এক্সাম বিলাকত কি কেতিয়াবা ইলেক্ট্ৰন ভোল্টটো দিয়া থাকে তো ইলেক্ট্ৰন ভোল্টটো যদি ওলাব দিয়ে তো ডাইৰেক্টলি তোমালোকে এটো ফৰ্মুলা ইউজ কৰিলে হৈ গল ওকে এন্ড দিস ক্যান বি অ্যাপ্লিকেবল ফৰ হোৱাট হাইড্ৰোজেন এজ ওয়েল তোমাৰ কি হয় হাইড্ৰোজেন লাইক এলিমেন্ট দুইটাৰ কাৰণে ওকে সো প্লিজ গো থ্ৰু দিস নেক্সট কি হয় তোমাৰ হাইড্ৰোজেন এমিশন স্পেকট্রাম আৰু স্পেকট্রাল লাইন তো এই যিখিনি কথাখিনি কলমা হলা বাগত সো এইখিনি ইউজুয়ালি ইয়াৰ আগতে হ'ব লাগিছিল বাট মই জাস্ট তোমালোকক কথাটো বুজাই দিব বিচাৰিছো যে কোৰ পৰা আহিলে তেওঁ ধাৰণাটো কি আছিল ৰাইট সো কি বুলি কোৱা হয় when hydrogen gas is what excited it emits the specific wavelength or an line of what spectrum right and each line correspond to what তোমাৰ electron transition between what energy level তো ইয়াৰ যোনটো দেখা আছো আমি এইখিনি কথাকে কম বা ইয়াৰ পৰাই তোমালোকে ক'ব পাৰা যে যদি কি কৰা হয় হাইড্ৰোজেন তাৰমানে গেছটো যদি এক্সাইটেড কৰা হয় বা তার যদি বন্ডটো যদি ভাঙা হয় রাইট ইলেকট্রিক্যাল মানে আমি মানে ইলেকট্রিক কারেন্ট যদি আমি পাস কৰো হাইড্ৰোজেন গ্যাসৰ পৰা তো ভাঙি পেলাই কি হ'ব তোমাৰ হাইলি এনাৰ্জেটিক কি কৰিব তোমাৰ হাইড্ৰোজেন এটম প্ৰডিউস কৰিব ওকে আৰু তাহাতে কি কৰিব আমাক স্পেসিফিক ওয়েভলেন্থত কি কৰিব হেখিনি ৰেডিয়েশন খিনি এমিট কৰিব আৰু হেখিনি এমিট কৰাৰ পিছত যেটা আমি লাইনস পাম কিছুমান আমি যেটো কি বুলি কম স্পেক্ট্রাল লাইনস পাম তো তাক আমি কি বুলি কম স্পেক্ট্রাম বুলি কৈছো ৰাইট সো হেখিনি কোনে ষ্টাডি কৰিছিল তোমাৰ লাইমেন বামাৰ পাস্কেন ওকে ব্ৰেকেট আৰু পিফন বুলি কম ৰাইট সো হেখিনি আৰু হেখিনি যিখিনি নাম দিছো আমি তো দে আর against those discoverer right তো এইখিনি জানা তোমালোকে আৰু কি হয় এই গুটেই গিটাৰ ভিতৰত যোনটো বামাৰে যোনটো মানে তোমাৰ লাইন প্ৰডিউস কৰিছিলে হাইড্ৰোজেনৰ কাৰণে বেসিক্যালি বামাৰে যোনটো ষ্টাডি কৰিছিলে তো হেইটো আমাৰ কি হয় ভিজিবল ৰেঞ্জত পৰে যেটো নেকি আমি দেখা পাও ৰাইট ওকে সো তোমালোকে এইখিনি বস্তু চাবা নেক্সট কি আছিলে আমাৰ সো ইয়াৰ পিছত ডুৱেল নেচাৰ ডি ব্ৰগলি আৰু হাইজেনবাৰ্গছ আনসাৰ্টেনিটি প্ৰিন্সিপল তো আমি ইয়াতে কি কৰিব গৈ আছো চোৱা তোমালোকে গম পোৱা যে বড় মডেলৰো ডিসএডভান্টেজ আছে মই ইনিশিয়ালি তোমালোকক গুটেই কথাখিনি কলো ৰাইট সো বড়ৰ মডেলৰ ডিসএডভান্টেজ থাকা পিছত কি হৈ গল তোমাৰ যোনটো কোয়ান্টাম মেকানিক্যাল মডেল সো তাৰ ফালে আহিব লগা হল সো কোয়ান্টাম মেকানিক্যাল মডেল যেতিয়া প্ৰভাইড কৰা হৈছিল তো তাৰ কাৰণে কি হৈছে কিছুমান ডেভেলপমেন্ট মানে কিছুমান এনেকুৱা কিছুমান পইণ্ট আছিল যেটো নেকি বহুত বেছি হেল্প কৰিলে ঠিক আছে কাৰণ বড়লৈকে কি হয় গুটেইখিনি কি বুলি কয় তোমাৰ ক্লাসিক্যাল থিওৰি মানে নিউটনছ ল অফ মোশনৰ ওপৰত বেস কৰে ঠিক আছে বাট ইয়াতে কিন্তু ডুৱেল নেচাৰ অফ আমি কি বুলি কম মেটাৰ বুলি কোৱা হয় আলটিমেটলি ডুৱেল নেচাৰ অফ আমি কি বুলি কম মেটাৰ বুলি কোৱা হয় ৰাইট সো আৰু হাইজেনবাৰ্গছ আনসাৰ্টেনিটি প্ৰিন্সিপল যোনটো আছে তো ডি ব্ৰগলিয়ে কি বুলি কৈছিলে তো ডি ব্ৰগলিয়ে জাস্ট কথা এটা কৈছিলে কি মেটাৰ বিলাকেও কি কৰিব পাৰে তাৰমানে এজ লাইক ইউ নো ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন তো মেটাৰ বিলাকে কি কৰিব পাৰে তোমাৰ ওয়েভ নেচাৰ আৰু পাৰ্টিকল নেচাৰ দেখাব পাৰে কাৰণ সো মেটাৰ বিলাকৰ কি থাকে তোমাৰ সো তাহতো তো দে আর মেড আপ অফ পাৰ্টিকল ৰাইট সো পাৰ্টিকল নেচাৰ তো তাত এসোসিয়েট হৈ থাকে বাট এলং উইথ দ্য সেম তো কি বুলি কৈছিলে তাত তাৰমানে ইলেক্ট্ৰন বিলাকো থাকিব আৰু ইলেক্ট্ৰন বিলাকে কি কৰিব তোমাৰ মানে ডিফ্ৰেকশন কৰে তাতে ঠিক আছে তো হেইটো কথা কৈছিলে কাৰণে কি বুলি কোৱা হয় তাৰমানে তাহতৰো মানে তোমাৰ ওয়েভ নেচারও থাকিব হে বুলি কোৱা হয় বাট মানে বাট আমি কি বুলি কোৱা হয় যে মাইক্ৰোস্কোপিক পাৰ্টিকল বিলাকৰ ক্ষেত্ৰত হেতু ওয়েভ নেচাৰটো বহুত ইজিলি গম পোৱা যায় কিন্তু আমি যদি লাৰ্জ মেটাৰৰ যদি কথা কও তাহতৰ মাসটো বহুত বেছি থাকে কাৰণে আমাৰ কি হয় ওয়েভ নেচাৰ যোনটো আছে এটো কি হয় ডাইৰেক্টলি ৰিফ্লেক্ট নহয় হে বুলি কোৱা হয় ওকে সো তাৰ কাৰণে তেওঁ কি কৰিছিলে সো লেমডা ইকুৱেল টু h বাই p বুলি কোৱা হয় p মানে mv p মানে মোমেন্টাম মাস ইনটু ভেলোসিটি ৰাইট তো হেতু আৰু হাইজেনবাৰ্গছে কি বুলি কয় হাইজেনবাৰ্গে কয় যে মানে যেনেকে বৰে কৈ আছে যে ইলেক্ট্ৰন বিলাক কি হ'ব ফিক্স ৰেডিয়েশনত ঘূৰি থাকিব তো বৰে কৈছে না এটো হ'ব সম্ভৱ হ'বই নোৱাৰে ৰাইট সৰি বৰে যোনটো কথা কৈছিলে যে ইলেক্ট্ৰন বিলাক ঘূৰি থাকে বাট হাইজেনবাৰ্গে কৈছে এটো পসিবল নহয় এটো নহব নহয় ওকে তো মানে হাইজেনবাৰ্গে কৈছে যে এট দ্য সেম টাইম আমি কি কৰিব নোৱাৰো তাতৰ যোনটো পজিশন আৰু ভেলোসিটি আছে বা মোমেন্টাম আছে হেতু আমি কি কৰিব নোৱাৰো এক্স্যাক্টলি ওয়ান্স এ টাইম আমি মানে গম পাব নোৱাৰো আৰু হেতু কি তোমাৰ মাইক্ৰোস্কোপিক পাৰ্টিকল বিলাকৰ কাৰণে মানে এপ্লিকেবল হয় মাইক্ৰোস্কোপিকৰ ক্ষেত্ৰত কি হয় এটো বস্তু এপ্লিকেবল নহয় ঠিক আছে আৰু তেও এটা ৰিলেশনটা দিছিলে তো del x equal to del x into del p is what greater or equal to what h by 4 pi তো ইয়াত কি বুলি কয় del x তোমাৰ position uncertainty in position বুলি কোৱা হয় আৰু del p2 কি বুলি কোৱা হয় uncertainty in momentum বুলি কোৱা হয় ওকে yes
নেক্সট আমি যদি কোয়ান্টাম মেকানিক্যাল মডেল অফ এটম এন্ড কোয়ান্টাম নাম্বার যদি চাও, তো কোয়ান্টাম মেকানিক্যাল মডেলটো কি হয়, কোয়ান্টাম মানে প্লাংকে কি বুলি কৈছিলে এনাৰ্জি, তো কোয়ান্টাম মেকানিক্যাল মডেলটো কি হয় তোমাৰ ইলেক্ট্ৰনৰ কি হয় এনাৰ্জি ওপৰত বেস কৰে, ৰাইট। আৰু তোমালোকে গম পাইছা চাগে, সো ইয়াৰ কাৰণে কি আছিল তোমাৰ হাইজেনবাৰ্গছ আৰু যোনটো আমাৰ শ্ৰডিঞ্জাৰ বুলি আছিল, তো তেওঁ দুজনে এইটোত কাম কৰিছিলে আৰু শ্ৰডিঞ্জাৰে কি কৰিছিলে তোমাৰ এটা ইকুৱেশ্যন এটা বনাইছিলে যাক আমি কি বুলি কম শ্ৰডিঞ্জাৰ্ছ ৱেভ ইকুৱেশ্যন বুলি কম। আৰু সেই শ্ৰডিঞ্জাৰ ৱেভ ইকুৱেশ্যনটোক আমি যদি কি কৰো এটা এটমৰ কাৰণে যেটা এপ্লিকেবল কৰি পিনে যদি সলভ কৰিব বিচাৰো, তো তেতিয়াহলে কি কৰে তাৰ সলিউশনৰ পৰা কি ওলাইব কিছুমান নাম্বাৰছ ওলাইব, আৰু সেই নাম্বাৰছ বিলাকে কি কৰে এটা ইলেক্ট্ৰনৰ ইনফৰমেশন আমাক প্ৰভাইড কৰে এটমত থকা ইলেক্ট্ৰন বিলাকৰ, ওকে। আৰু ইহঁতে বেলেগ বেলেগ মানে ইনফৰমেশন দিব পাৰে, যেনেকে সেই নাম্বাৰছ বিলাকক আমি কি বুলি কম কোয়ান্টাম নাম্বাৰছ বুলি কোৱা হয়, যেনেকে আমি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ n বুলি বুজাও, এজিমুথেল কোয়ান্টাম নাম্বাৰ l বুলি কোৱা হয়, ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ ml বা m বুলিও কোৱা হয়, আৰু এটা হল তোমাৰ স্পিন কোয়ান্টাম নাম্বাৰ ms বা s বুলি কোৱা হয়, ঠিক আছে। তো এই কোয়ান্টাম নাম্বার বিলাকৰ সবৰে কি তোমাৰ বেলেগ বেলেগ ফিচার্স আছে, যেনেকে প্রিন্সিপাল কোয়ান্টাম নাম্বারে কি কৰে সেল এনার্জি বা সাইজ বুজায়, রাইট। এজিমুথেলে কি কৰে তোমাৰ সাবসেল বা কোনটো কি শেপ আছে সিহঁতৰ হেতু বুজায়, আৰু ম্যাগনেটিক কোয়ান্টাম নাম্বারে কি হয় অরবিটাল ওরিয়েন্টেশন, মানে উইথ রেসপেক্ট টু 3 ডাইমেনশনাল এক্সিস সেই অরবিটাল গিটা কোনটো ডাইরেকশনত আছে, তো সেইখিনি কথা কয়। আৰু তোমাৰ যোনটো স্পিন কোয়ান্টাম নাম্বার আছে হেতুৱে কি কৰে ইলেক্ট্ৰনৰ স্পিন ডিফাইন কৰে যে কোনটো ডাইরেকশনত ইলেক্ট্ৰনটো ঘূৰি আছে, রাইট, ক্লকওয়াইজ ডাইরেকশন নে এন্টি ক্লকওয়াইজ ডাইরেকশন অন ইটস ওন এক্সিস, ওকে। সো বাকি তোমাৰ রিলেশন আছে, আমি যদি এনৰ ভ্যালু যদি জানো, তো এনৰ ভ্যালু এনার্জি ডিফাইন কৰি তো 1 2 3 এনেকে হ'ব পাৰিব, ৰাইট, 0 হ'ব নোৱাৰে। তো এনৰ ভ্যালুৰ পৰা আমি কি ক'ব পাৰো এলৰ ভ্যালু ডিফাইন কৰিব পাৰো, তো এইটো আমি কি কৰো 0 to আমি কি বুলি কোৱা হয় n-2 n-3 আপ টু 0 বুলি কোৱা হয়, যেতিয়ালৈকে 0 নহয়। আৰু l ৰ ভ্যালু যদি জানো তেতিয়ালে আমি m ৰ ভ্যালু ক্যালকুলেট কৰিব পাৰো, -l to +l গোটেই ইন্টিজাৰ্স খিনি লোৱা হয়, ঠিক আছে। বাকি m বা ms বা s ৰ ভ্যালু কি হ'ব পাৰে তোমাৰ দুটা, যদি ক্লকওয়াইজ ঘূৰে তেতিয়ালে কি বুলি কওঁ আমি স্পিন আপ বুলি কওঁ, আৰু প্লাস আপ থাকে, আৰু যদি এন্টি ক্লকওয়াইজ ডাইৰেকশন ঘূৰে তেতিয়ালে কি হয় স্পিন ডাউন বা তোমাৰ মাইনাস আপ বুলি কোৱা হয়, ওকে। নেক্সট বাকি অরবিটাল শেপ মই এখানে দেখাইছো, এস অরবিটাল তোমার কি হয় স্ফেরিক্যাল ইন শেপ থাকে, পি অরবিটাল তোমার ডাম্বেল শেপ থাকে, রাইট, পি তোমার তিনটা থাকে px py আর pz, তো তেনেকে তোমার ডি অরবিটাল পাঁচটা থাকে dxy dyz dzx dx² - y² আৰু dz², তেনেকে আমার এফ অরবিটাল কেটা থাকে 7টা থাকে, রাইট। আই হোপ ইউ নো। আৰু আমি যেটা ইলেকট্রনিক কনফিগারেশন লিখো, রাইট, তো ইলেকট্রনিক কনফিগারেশন কি হয় আমার আবা প্রিন্সিপাল, আমি কেটামান প্রিন্সিপাল ফলো কৰিব লাগিব। আমি যেটা ইলেকট্রনিক কনফিগারেশন লিখিম বা ইলেকট্রন বিলাকক আমি যেটা অরবিটালত ফিল আপ কৰিব যাম এটা এটমৰ কাৰণে, সো তেতিয়ালে আমি কি কৰিব লাগিব আবা প্রিন্সিপাল। তো আবা প্রিন্সিপালে কি বুলি কয় ইলেকট্রনবোৰ তুমি যেটা ফিল আপ কৰিবা এটমেটাৰ কাৰণে অরবিটালত মানে ইলেকট্রন বিলাক আমি যেটা ফিল আপ কৰিম তেতিয়ালে কি কৰিব লাগিব আমি বা সেই ইলেকট্রন বিলাক কি হ'ব অরবিটালৰ ইনক্ৰিজিং অৰ্ডাৰ ফলো কৰিব, ওকে। অরবিটালৰ ইনক্ৰিজিং অৰ্ডাৰ হিচাপত কি হ'ব তোমাৰ ফলো কৰিব, যাক আমি n+l ৰুল দি পেলাও কওঁ। এটা অরবিটালৰ n আৰু l ৰ ভ্যালু যাৰ বেছি থাকে, তো তাত কি হ'ব প্ৰথমতে মানে কম হ'ব, তাত ইলেকট্রন হ'ব, তাৰ পিছত মানে বাকি বেছি বেছি বিলাকো যাব, ৰাইট। আৰু কৈছিলে কি যদি n আৰু l ৰ ভ্যালু কি হ'ব তোমাৰ একে থাকে কাৰবাৰ কাৰণে, সো তেতিয়ালে আমি কি কৰিব লাগিব ক্যাপিটাল n ৰ ভ্যালু যাৰ বেছি হ'ব তাৰ এনাৰ্জি কি হ'ব তোমাৰ বেছি হ'ব, সেইটো কৈছিলে। আৰু পাউলিয়ে কি বুলি কৈছিলে এটা অৰবিটেলত কি হ'ব নোৱাৰে তোমাৰ দুটাতকে বেছি ইলেকট্ৰন হ'ব নোৱাৰে, আৰু সেই ইলেকট্ৰন কি হ'ব লাগিব তোমাৰ অপজিট স্পিনত থাকিব লাগিব, কাৰণ যদি সেম স্পিন থাকে তেতিয়ালে কি হ'ব গোটেইকেইটা কোয়ান্টাম নাম্বাৰৰ ভ্যালু তোমাৰ সেম হৈ যাব, সেইটো কথা কৈছিলে। আৰু হোনছ ৰুলে কি বুলি কয় যেতিয়া আমি কি কৰো ডিজেনাৰেট অৰবিটেল, মানে যেনেকে তোমাৰ যাৰ এনাৰ্জি সেম থাকে, যেনেকে পি অরবিটাল বিলাকৰ বা তোমাৰ ডি অরবিটাল বিলাকৰ, তো ইহঁতৰ এনাৰ্জি সেম থাকিব, কাৰণ মই যদি 2p বুলি কম তো 2px 2py আৰু 2pz এনেকে আহি যাব, ৰাইট, এনেকে আহি যাব, ৰাইট। তো এইখিনি বস্তু আমি ধ্যান দিব লাগিব। তো তেতিয়া কি বুলি কৈছিলে, তো তাত যদি আমি ইলেকট্ৰন ফিল আপ কৰো তেতিয়ালে কি হ'ব আমি সব গোটেইকেইটা অরবিটাল এটা অরবিটালত মানে গোটেইকেইটা অরবিটালত প্ৰথমতে কি কৰিব লাগিব ওয়ান স্পিন ইলেকট্ৰন ফিল আপ কৰিব লাগিব, তেতিয়াহে কি হ'ব তোমাৰ পেয়াৰিং হ'ব। এনেকুৱা নহয় যে এটা পেয়াৰিং হৈ যাব, ৰাইট। গোটেইকেইটাতে কি হ'ব এটা ইলেকট্ৰন ফিল আপ হ'ব। সাপোজ মোৰ লগত 4টা ইলেকট্ৰন আছে, তো 1 2 3 4 এনেকুৱা নহয়, তো এইটো নহয়, তো আমি কি কৰিব লাগিব 1 2 3 তাৰপিছতে 4, ওকে। তো গোটেইকেইটা অরবিটালত কি হ'ব তোমাৰ ওয়ান স্পিন ইলেকট্ৰন ফিল আপ হ'ব লাগিব, তাৰপিছতে কি হ'ব তোমাৰ পেয়াৰিং হ'ব। তো এইখিনি কথা কৈছিলে। বাকি আৰু এটা কথা কওঁ লগতে কিছুমান এক্সেপশন আছে, ৰাইট। তোমালোকে জানা যে অরবিটাল আমি যেতিয়া ইলেকট্রনিক কনফিগারেশন লিখো বা যেতিয়া অরবিটালত আমি ইলেকট্রন ফিল আপ কৰো, সো তেতিয়ালে কি হ'ব তোমাৰ তাতো ষ্টেবিলিটিটো চোৱা হয়, কি বুলি কোৱা হয় হাফ ফিল আৰু ফুললি ফিল অরবিটাল বিলাক কি হয় বহুত বেছি ষ্টেবল বুলি কোৱা হয়, ওকে। কাৰণ তেওঁলোকে সিমেট্ৰিক্যালি এৰেঞ্জমেন্ট থাকে আৰু তাহাঁতৰ যোনটো কি হয় এক্সচেঞ্জ এনাৰ্জিটো বহুত বেছি হয়। সেইটো কাৰণে তোমালোকে চাবা ক্ৰমিয়াম আৰু কপাৰৰ ক্ষেত্ৰত আমি কি কৰো যোনটো কনফিগারেশন আছে অকমান বেলেগকে লিখো, ইউজুয়াল যেনেকে লিখা হয় তাতকে আমি কি কৰো বেলেগকে লিখো, ঠিক আছে। সো দিস ইজ অল এবাউট টুডে, ওকে। I hope you people will definitely enjoy the class. So thank you.